আজি আমি এনডিএফবি ফাউণ্ডাৰ চেয়াৰমেন ৰঞ্জন দৈমাৰী ছাৰৰ 66তম জন্মদিন আমি উদযাপন কৰিলোঁ আৰু তেখেতৰ সুস্বাস্থ্যৰ কাৰণে ঈশ্বৰৰ প্ৰাৰ্থনা কৰিলোঁ। লগতে তেখেতক যেন আমি অতি সোনকালে মুকলি আকাশত যেন পাব পাৰোঁ তাকে কামনা কৰি আমি প্ৰাৰ্থনা কৰিলোঁ। আহি থকা তেখেতৰ যি 67 বাৰ্থডে অহা বছৰত যে হ'ব, সেই বাৰ্থডেটো যেন আমি একেলগে চেলিব্ৰেশ্যন কৰিব পাওঁ সেইটো আমি অনুভৱ কৰিছোঁ। আৰু অসম চৰকাৰ ভাৰত চৰকাৰলৈ আমি অনুৰোধ জনাব বিচাৰোঁ যেন তেখেতে যিহেতু BTR চুক্তিৰ এজন চুক্তিকাৰী, শান্তি চুক্তিকাৰী, যিহেতু তেখেতক এই চুক্তিটো সন্মান জনাই অতি সোনকালে যেন মুকলি আকাশত আহিব পৰা যেন অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যেন দায়িত্ব লয় সেইটো আমি কামনা কৰিছোঁ আৰু মুকলি আকাশত অহাটো আমি বিচাৰিছোঁ। চৰকাৰ লেভেলত কেনেকুৱা কাম কাজ কৰিছে কৰা নাই সেইলোকৰ কথা, আৰু কৰিছিল যদি UPPL চৰকাৰৰ যদি চৰকাৰে যেনেকুৱা কাম কৰিব লাগে তেনেকুৱা কৰিছিল যদি মুকলি আকাশতো আহিলেহেঁতেন, কিন্তু এই 5 বছৰতোতো আমি দেখা নাপালোঁ। তো গতিকে এতিয়া যিহেতু BPF চৰকাৰ বা হাগ্ৰামা মহিলাৰ BPF প্ৰধান, তেখেতে নিজৰ মুখেদি বাতৰি যোগেদি বা আমাক লগ কৰিও আলোচনা কৰি আছে যিহেতু শান্তি চুক্তিৰ চুক্তিকাৰী ৰঞ্জন দৈমাৰী অতি সোনকালে মুকলি আকাশত আহিব লাগে। তাৰ বাবে মই যিমান যি পাৰোঁ মোৰ তৰফৰ পৰা কাম কাজ যি কৰিব লাগে মই কৰিম, তেখেতে যিহেতু আমাক কথা দিছে। আৰু সেইমতে নিশ্চয় আমি আশা কৰিছোঁ অতি সোনকালে ৰঞ্জন দৈমাৰী ছাৰে মুকলি আকাশত আহিব।